জোনাই মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি। নিৰ্মীয়মান অৱস্থাতে এয়া চাওক ভয়ংকৰ ফাঁদ। ঠিকাদাৰ দুৰ্নীতিৰ বিৰুদ্ধে সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি ছেইফৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দুৰ্নীতিৰ বিৰুদ্ধে যি সময়ত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতাৰ কথা কৈ আছে, যি সময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক সাংসদকে আদি কৰি নেতা কৰ্মীসকলে ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰখনে বিগত দিনবোৰত কৰা উন্নয়নৰ কথাবোৰ ৰাইজক বুজাই আছে, সেই সময়তে জোনাই মহকুমাৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অৱস্থাত বহু ঠাইত মেলিছে ফাঁদ। কিন্তু কিয়? এয়াই নেকি বিজেপি চৰকাৰে কৈ থকা উন্নয়নৰ নমুনা? কেৱল ঠিকাদাৰ স্বাৰ্থত বিজেপি চৰকাৰে ৰাইজৰ টকাবোৰ অপব্যয় কৰিছে নেকি? লগতে কৃষক মুক্তিৰ নেতাগৰাকীয়ে অতি শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ লাইচেন্স বাতিল কৰি তেওঁৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। দুৰ্নীতি বিৰোধী যি সময়ত অসমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শূন্য সহনশীলতাৰ কথা কৈ আছে, যি সময়ত বিজেপি চৰকাৰে মন্ত্ৰী বিধায়ক আৰু সংসদ আৰু তেওঁলোকৰ নেতা পালি নেতা সকলোকে ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিগত দিনসমূহত কৰা উন্নয়নৰ কথাবোৰ ৰাইজক বুজাই আছে, সেই সময়তে জোনাই মহকুমাৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰি থকা অৱস্থাত এই বিল্ডিংখন বহু ঠাইত মেলিছে ফাঁদ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ যে এয়া নেকি আপোনালোকৰ হৈ থকা উন্নয়নৰ নমুনা? কেৱল মাত্ৰ ঠিকাদাৰৰ স্বাৰ্থত বিজেপি চৰকাৰে ৰাইজৰ টকাবোৰ অপচয় কৰিছে নেকি? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু অভিযন্তাক তেওঁলোকৰ লাইচেন্স বাতিল কৰি তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ। অন্যথা আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰতৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।